আজি কলেজৰ নবাগত আদৰণি সভা। এয়া নপুৰণি সতীৰ্থ সন্মিলনখনৰ আৰম্ভণি। উন্মাদ হৈ পৰিছোঁ আমি সকলোবোৰ। মনত উল্লাসৰ হাঁহি, অদম্য সুখানুভূতি, ৰং বিৰৰ হেঁপাহ, তাৰ মাজত আকৌ চকুৱে চকুৰ ভাষা বুজা চাওঁ। বহুতৰ হয়তো হ'ব পাৰে আজি প্ৰেম, মৰম, ভালপোৱা, চাহ চিনাকি কিম্বা ফোন নাম্বাৰ দিয়া দি। হয়তো হৈছিল বহুতৰ ব্ৰেকআপ। তথাপি চকুত কাজল, ভৰিত নপুৰ, ওঠত লিপষ্টিক। আশা কোনে ক'ব পাৰে বা কোনে ক'ব ওঠত তিল থকা ছোৱালীজনীৰ ব্ৰেকআপ হোৱা বুলি? তাইতো বেছ ৰঙীন হৈ আহিছে আজি সাজি কাচি। হয়, আজি কলেজৰ নবাগত আদৰণি সভা। এয়া নপুৰণি সতীৰ্থ সন্মিলনখনৰ মাজভাগ। এইবাৰ মঞ্চত HS ফাৰ্ষ্ট ইয়াৰত নতুনকৈ অহা মৰম লগা বিউটি এগৰাকীক মাতিছে। পিছে নামটো শুনা নগ'ল। ওচৰত লগৰকেইটাই তামাম ৰিটিকি দি আছিল ন। বেচেৰিটো গান গাব দিছে। কোমল আৰু সৰু মাতটোৰে বেসুৰীয়া গাইছে তাই। জুবিনদাৰ মায়া মাথো মায়া। আৰে ভৰি পৰিছিল কলেজ কেম্পাছ। ল'ৰাবোৰৰ লানি নিচিনা লাইন গেটৰ পৰা জুম বান্ধি বান্ধি আছে ধুনীয়া ধুনীয়া ছোৱালীৰ জাক জাক জাক। চালাক কোনোবাই আকৌ শূন্য ক্লাছৰুমৰ আন্ধাৰ কোঠাত হাতত হাত থৈ কৈ গৈছে, কাজল কুছ কুছ होता है, मेरी ये दिल की धड़कन तुम्हारे लिए धड़कते हैं यार। ৱাও, কি সুন্দৰকৈ গাইছে। মঞ্চত এয়া ডিগ্ৰী ফাৰ্ষ্ট ছেমত নতুনকৈ অহা মোৰ ভাল লগাজনী। তাইৰ নামটো কুহি বৰা। যেতিয়াৰ পৰা আহিছে তাইৰ পিছ লৈছোঁ। পিছে একো ফল ধৰা নাই। কাণ পাতি শুনিছোঁ। ৱাহ নদী মাথো বয় কালৈ সোণৰয়। কি সুন্দৰকৈ গাইছে তাই। এইবাৰ চাগে বহুতে ফ'ল' কৰিব তাই। পটককৈ লগৰজনে কৈ উঠিল, ওৱান চাইড লাভ, ৰাহুল ইজ দ্য বেষ্ট। ধেই আৰে কোনোবাই শুনিলে চিনেমাৰ ডাইলগ মৰা বুলি ক'ব। আৰে অনুৰাগ বুলি ক। তাই চাগে আজিলৈকে মোৰ নামটোৱে নাজানে।